নগাঁৱত উদ্ধাৰ কৰা হৈছে অচিনাকি যুৱকৰ মৃতদেহ। নগাঁৱৰ চকৰিগাঁও দলঙৰ সমীপত উদ্ধাৰ হৈছে অচিনাকি যুৱকৰ মৃতদেহ। নিশা কোনো দুৰ্বৃত্তই যুৱকজনক হত্যা কৰি দলঙৰ তলত পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীৰ লগতে স্থানীয় ৰাইজে। ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ ৰাজপথৰ মাজত তেজৰ চেকুৰা প্ৰত্যক্ষ কৰে। বৰ্তমান মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে আৰক্ষীয়ে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। আনহাতে নগাঁও আৰক্ষীয়ে প্ৰত্যক্ষ কৰা তেজৰ চেকুৰাৰ পৰা আৰম্ভ কৰিছে তদন্ত। উল্লেখ্য যে বিগত এমাহ পূৰ্বে চকৰিগাঁৱৰ দলঙৰ সমীপতেই আৰক্ষীয়ে উদ্ধাৰ কৰিছিল এগৰাকী যুৱতীৰো মৃতদেহ। কি পাইছে আজি? খবৰ পাইছোঁ, আহিছোঁ। পুৰা নেশ্যনেল হাইৱেৰ দাঁতিতে পৰি আছে। কি পৰি আছে? এই ডেড বডি এটা পৰি আছে ল'ৰা। এতিয়া আপোনালোকে কি সন্দেহ কৰে? আমি কি সন্দেহ কৰে, মানুহ মৰিছে চাব, পষ্টমৰ্টম কৰিলেতো দেখা যাব। আমি কেনে পৰিছে মানে কি বুলি ক'ম, ড্ৰাগছ চাগ খোৱা মানুহ হ'ব পাৰে। দেখা পোৱা গৈছে নিচে আঁতৰত অকণমান ব্লাডো হেৰি হৈ আছে। নিচে আকৌ ব্লাড হৈ আছে, জেগাততো ব্লাড পৰা নাই। মই ডেড বডিও দেখিছোঁ, পূৰা দেখা নাই যদিও হৈ আছে। এলেকাটো মন নপৰে বুলি কৈছে, নেশ্যনেল হাইৱে ৰাতিতে পৰিছে, তলত পৰা নাইতো। গতিকে কৈছোঁ আৰু এইটো হ'ব পাৰে, এইটো পষ্টমৰ্টম নোহোৱাকৈতো একো ক'ব নোৱাৰোঁ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ অনলাইন অসম।